এটা মেৰামতি কৰি থকা হৈছে। বাগানৰ পৰা ৰঙামাটি খুব দিয়া জোপাংবাৰী অহা এই নতুন পথ আপোনালোকে ডাইৰেক্ট পিকনিক প্লেচত যাব পাৰিব। ইফালে গৈ জৰমখুৰীয়া হৈ আপোনালোকে চিধাই পিকনিক প্লেচ পাবহি চান্দুবি। এইটো হ'ল শ্বৰ্ট কাটিং এটা নতুন চান্দুবি যোৱাৰ ৰাস্তা। ৰাস্তাটো সম্পূৰ্ণ অৱস্থা ব্লক চব পাকি হ'ব। পাকি কাৰ্পেটাৰ যোনটো পাকি হয় কিন্তু সেইটো হ'ব। আপোনালোকে ইফালে গ'লে আপোনালোকে শ্বৰ্টকাট হয় চান্দুবি যোনটো আপোনালোকে পিকনিক প্লেচ হয় তাতে য'ত খানা খোৱা হয় সেইটো জেগাত ডাইৰেক্ট ফ্ৰণ্টে ৰাস্তাটো এইটো বনোৱা হৈছে। আপোনালোকে তাত গৈ পিকনিক খাব পাৰিব। আজি এনে ৰাস্তাটো থুলমূল কি আপোনালোকক দেখালোঁ। যোনটো নেক্সট ভিডিঅ' আহিব যিটো ৰাস্তা হ'ব ক্লিয়াৰ তেতিয়া ভিডিঅ'টো ৰাস্তাৰ ভিডিঅ' সম্পূৰ্ণ আপোনালোকক দিম। আপোনালোকে তেতিয়া দেখা হ'ব ৰাস্তাটো ক'লৈকে হৈছে।